হৈ আছে আৰু এতিয়ালৈকে আপোনাৰ 12% ওপৰত আমাৰ প্ৰথম 2 ঘণ্টাৰ যোনটো এইটো আমাৰ আগবাঢ়িছে। আপুনি ঢেকীয়াজুলি সমষ্টিৰ কোন কোন ভোটগ্ৰহণ কেন্দ্ৰত গৈছে? এইটো আজিতো প্ৰথমে যোৱাকালি আমি যিমানখিনি আছিলে মহিলা একচুৱেলি ওলাই আহিছোঁ মহিলা ভোটগ্ৰহণ কেন্দ্ৰখিনি চাবৰ কাৰণে। এতিয়া প্ৰথমে এইটো পৰিদৰ্শন কৰিলোঁ। এতিয়া নতুন শিঙৰি প্ৰাথমিক বিদ্যালয়, হয় হয়, ইয়াত কি দেখা পালে? এতিয়াতো শৃংখলা হৈ আছে, বাইদেউসকলে আপোনালোকে দেখিছে ভালকৈ থিয় হৈছে। কিমান বছৰ ধৰি আপুনি ভোট দি আহিছে? মোৰ অনুমান 46ত মোৰ জন্ম, তাৰ পিছৰ পৰা কিমান চন পৰিছে তেতিয়াৰ পৰা মই একেৰাহে ভোট দি আহিছোঁ। পঞ্চায়তৰ যিটো ৱাৰ্ড মেম্বাৰ বিশেষকৈ ৱাৰ্ডৰ সদস্যৰ ক্ষেত্ৰত আজি কোনো ধৰণৰ দলীয় কেণ্ডিডেট নাই। এই কাৰণেই নাই যে দল বা চৰকাৰে চিন্তা কৰিছে যে ৰাইজে নিজাববীয়াকৈ চিন্তা চৰ্চা কৰক, যে কালি পঞ্চায়ত সভাপতি বা সভানেত্ৰী যিজনেই হ'ব ৰাইজৰ নিজৰ মনৰ মানুহ হওক, পাৰ্টীয়ে এজন মানুহক যাতে আমি এনেকুৱা হয় বহুতত যে পাৰ্টী এজন কেণ্ডিডেট দিলে এতিয়া নিদিলে নহয়, তেনেকুৱা এটা পৰিপ্ৰেক্ষিতত চৰকাৰখনে ভাবিছে যে ৰাইজৰ মনৰ মানুহ এজন যাতে ৱাৰ্ড মেম্বাৰ হয়, সেই ৱাৰ্ড মেম্বাৰ গৈ পঞ্চায়ত প্ৰেচিডেণ্ট হয়। তেতিয়াহ'লে কি হয়, ৰাইজৰ চিন্তা চৰ্চাৰে কাম, আৰু যদি তেওঁলোকে ভালকৈ কাম নকৰে তেতিয়া আমি তেওঁলোকৰ বিপক্ষে কালি চৰকাৰে ব্যৱস্থাও যদি ল'বলগীয়া হয় তেতিয়া দলীয় বাধা নাথাকে। তো গতিকে এয়া 2 ধৰণৰ বিষয়বস্তু। এটা হৈছে ৰাইজৰ নিজৰ চিন্তাধাৰাৰ প্ৰতিফলন ঘটিব, আৰু দ্বিতীয় কথাটো হ'ল যাতে কোনোবাই যদি বেয়া কাম কৰে তেতিয়া দলীয় বাধা যাতে নাহে, তেওঁলোকৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ কৰে।